সকলোকে নমস্কাৰ, মই মেহবুব আহমেদ। আজি মই আলোচনা কৰিম ইণ্টাৰ্ণশ্বিপৰ বিষয়ে, বিশেষকৈ 4th ছেমিষ্টাৰৰ কাৰণে। ইণ্টাৰ্ণশ্বিপ FYUGPয়ে অন্তৰ্ভুক্ত কৰিছে ল'ৰা ছোৱালীৰ স্কিল ডেভেলপ কৰিবৰ কাৰণে। আৰু ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে আমাক বিভিন্ন ছেক্টৰ বাছি ল'ব লাগিব, যেনে ব্যৱসায় প্ৰতিষ্ঠান বা অন্যান্য যিবোৰ উদ্যোগ আছে ইত্যাদি বাছনি কৰিব লাগিব। আৰু আমাক এই ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে 120 ঘণ্টা দিছে। আৰু এই 120 ঘণ্টাৰ যদি আমি 4 ঘণ্টাই কৰোঁ, তেনেহ'লে আমাৰ সময় লাগিব টোটেল 1 মাহ, আৰু 8 ঘণ্টাকৈ কৰিলে আমাৰ সময় লাগিব টোটেল 15 দিন। আৰু ইয়াত মেজৰ আৰু মাইনৰৰ কথা নহয়, সকলো ষ্টুডেণ্টৰ কাৰণে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক। আৰু ইণ্টাৰ্ণশ্বিপত 4 ক্ৰেডিট আছে। আৰু এই ইণ্টাৰ্ণশ্বিপ যেতিয়া আমি কৰিম, তেতিয়া কিন্তু আমাৰ বায়'ডাটা প্ৰস্তুত কৰিব লাগিব। আৰু আমি যি কোম্পানীৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপ কৰিম, সেই কোম্পানীয়ে আমাক এটা মানপত্ৰ প্ৰদান কৰিব লাগিব যে আমি তাত ইণ্টাৰ্ণশ্বিপ কৰিছোঁ বুলি, তেনেকুৱা এটা মানপত্ৰ প্ৰদান কৰিব লাগিব। এতিয়া ইয়াত এটা প্ৰশ্নৰ উদ্ভৱ হ'ব পাৰে যে এগ্ৰিকালচাৰত কৰিলে এগ্ৰিকালচাৰে কেনেকৈ মানপত্ৰ প্ৰদান কৰিব। এগ্ৰিকালচাৰত কৰিলে আমি ঘৰৰ পৰা বায়'ডাটা প্ৰস্তুত কৰি নি তাত যি মানুহৰ আণ্ডাৰত আমি এগ্ৰিকালচাৰৰ কাম কৰিম, সেই মানুহৰ চহী ল'ব লাগিব। আৰু এইখিনি মই যিখিনি কথা ক'লোঁ, এইখিনি আমাৰ কলেজৰ ছিষ্টেম। আৰু আমাৰ কলেজ চিন্তা চৰ্চা কৰিছে যে আমাৰ ইণ্টাৰ্ণশ্বিপ এনেকৈ প্ৰচেছেৰে কৰাব। আৰু কেইদিনমান আগতে আমাৰ কলেজে এটা ছফ্টৱেৰ কোম্পানী আণ্টমৰ লগত আলোচনা কৰিছিলে যে আমাৰ কলেজৰ যিমান ষ্টুডেণ্ট আছে 4th ছেমিষ্টাৰ, সকলো ষ্টুডেণ্টক যাতে আণ্টমে ইণ্টাৰ্ণশ্বিপ কৰাই তাক লৈ আলোচনা কৰিছিলে। আৰু তাত আলোচনাত সিদ্ধান্ত হৈছিলে যে সকলো ষ্টুডেণ্টে কৰিলে পাৰ পিচ 1500 টকাকৈ দিব লাগিব। আৰু আমাৰ কলেজে আৰু কেইদিনমান আকৌ আলোচনাত মিলিত হৈ যদি ডিল মিলি যায়, তেনেহ'লে কিন্তু 1500 টকা দি সকলো ষ্টুডেণ্টে কৰিব লাগিব। আৰু তোমালোকে ছামাৰ ভেকেশ্যনত এই ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু তোমালোকে সকলো ষ্টুডেণ্ট প্ৰস্তুত হৈ থাকিবা। যদি কলেজে কৰায় তথাপিও কৰিব লাগিব, আৰু যদি কোম্পানীয়ে কৰালে কম্পিউটাৰ বেছিক নলেজৰ বিষয়ে কৰাব, তথাপিও তোমালোকে প্ৰস্তুত হৈ থাকিবা। আৰু তোমালোকে নকৰিলে কি হ'ব, তোমালোকৰ যি ৰিজাল্ট আছে এই ৰিজাল্ট নোলাব। মুঠতে তোমালোকৰ ইণ্টাৰ্ণশ্বিপ কৰিবই লাগিব, ইয়াত মেজৰ আৰু মাইনৰৰ কথা নহয়।